উলটি নাচাবা সাগৰ পৰিব দলিয়ে উলটি নাচাবা ঐ ৰাম সাগৰ পৰিব দলিয়ে দুৱাৰ বেলাই কাঠৰ এঙাৰ বাৰী আনিছো গংগাৰে জলনীয়া গবাৰী বলা আহে আজি তো বিয়া দেখোন পানী তুলি আহিলো ইটা কিন্তু উঠাই নাই না পকা কমলা আমাৰে দৰা তুই তপনি গৈছে হবলা পকা হবলা আমাৰে ল'ৰা তুই তপনি গৈছে হবলা ধুৱালে হুৱালে ঐ ৰাম কইনা সজালে কনেহে নদীৰে ধুৱালে ধুৱালে ঐ ৰাম কইনা সজালে কনেহে হলদা দে বাই খাই কৰ দে ভাগ্নে আকৌ হে কৰ পইচা দিবি দেই হলদা হেমলেটটো পিন্ধাই দিছোঁ দোকানত বেছি বেছি দাবনি নাপালোঁ মই যিহেতু মিস্ত্ৰী মানুহ সেইকাৰণে দিছোঁ মোৰ ফালৰ পৰা দে হ'ব দে বলে 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 প্ৰজাপতি কি বিভা বিভা বন্দে মাতৰম বলে বলে প্ৰজাপতি কি বিভা বিভা বন্দে মাতৰম Mon hira do,
চাদাৰটো হে লৈ আছা মোক দিছোন ভাই নিয়াৰ বস্তি কইলে মোক দিছোন বলে প্রজাপতি কি আজি গাঁৱৰ বিয়া হাও এইটো আগ্ৰিব নাকি এইটো চেয়াৰ পাতি ৰখি আছে ইয়ে বল্লা দে আগ্ৰিবা পাৰে দে কিবা প্ৰশ্ন সুধিব লাগে নমস্কাৰ আপোনাৰ পৰিচয়টো দিলে আমি ভাল পালোঁ আপুনি একেলগে সোধক মই লাষ্টত একেলগে উত্তৰটো দি আছোঁ আপোনাৰ ঘৰটো ক'ত ৰামচাৰ তাৰিত আপুনি কি কৰে মোৰ এখন গেলাৰ দোকান আছে বিয়া কৰাবলৈ আহিছে আপুনি ছোৱালী বিয়া কৰাব নে বোৱাৰী বিয়া কৰাব সেইটো এতিয়া আমাৰ ভাগ্যত কি আছে এটা চাই মাজতে হিজৰা পালোঁ এইটো বল কি পাম সেইটো হে আৰু ঈশ্বৰে জানে আপুনি বিয়া পাতিব ক'ত গাঁৱত না চহৰত মই গাঁৱত কেঁচা মাৰি আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি মই এটা ফুটবলত টিম বনোৱাৰ ইচ্ছা আছে আৰু বেলেগ নাই নেকি উচ্চ খাবৰ আশা কৰিব পৰা হোৱা নাই আমি এতিয়া সাধাৰণ লোকৰ মানুহ গাঁৱৰ সংঘৰ পৰা এটা ডনেশ্যন লাগে আগত দলং এখন ভাঙা আছে ফুটা এটা 200 টকা আমাক লাগে 200 টকা দলঙৰ ফুটা কোন চৰকাৰে বানি দিয়ে মই কিবা মন্ত্ৰী এমএলএ নেকি ই কথা কয় পুৱাৰ পৰা লগাই নি আছো 1 টকা পৰা নাই ইটাও হাত কপি আছে দে মোক সাইড দি মই হেবিয়া ৰখি আছে নহয় চালা যাও বলা কি আজি গাঁৱৰ বিয়া ভালকে মাৰে তাবলাতে বলবো মাছ ভালকে মাছো দে বলা দাও দিয়া কি ভিভা ভিভা ইমান মানুহ বাপাও কেনেকে বিয়া পাতিম এই মই বিয়া নকৰোঁ যাম কিনো কয় বলা দে বিয়া পাতবা লাগব তই বুজাই ল'ব এতে দে ব এই অকল এটা উৰুলি দিবাচোন বলা দে আমাৰ বামুণটো গেছি অহা নাই শুনি লাইনত গেছি আহিব অলপ দেৰি হ'ব এহাৰখিনি আগবাঢ়িবা দি এই কন্যাৰ বাপেকক মাত এই অকল এটা উৰুলি দিবাচোন স্বাহা এই ৰাতি দি অলপমান ফুলটো এই চাউল অলপ লো এই ৰাতি অলপ দি ওম নম স্বাহা দে হলকান্দি আনবা নাথাকিবই মোৰো এটা 4 দিন ধৰি আজি বেপাৰত যাব পৰা নাই
আৰু পুৱাৰ পৰা এক টপা খাব পৰা নাই দেই আহিবা দি হ'ল কান্তে মোৰো অলপ আঁতোৰ আছে কইনাক মাতাই ভাল নেকি না কি কইনাৰ কাপোৰ দিয়া নাই দেখাকে আনবা নৰে ওম চেনি জেজাৰে নম তেল চেনি ঢালি দিয়া এই দৰাই মাথাটো জুইত দিয়া এই চেনবৰা ৰ'বচোন ৰ'ব মোক যে এই যে জুইত মাথাটো সোমকিটা দিছি মোৰ ভোজ পাতবা খুজিছি না বিয়া পাতবা খুজিছি এই মোৰ ভুলিছি তুই এটা সেৱা কৰ এই এটা হেৰি কৰ এই দৰা কইনা হাল থিয়া দিছো থিয়া দি এই হাল লেংগুন দুডাল বান্ধি দি স্বাহা এই দৰা কইনাক ঘূৰি দি স্বাহা এই আখে তোলা পৰ্বটো আৰম্ভ কৰো এই আমাৰ বাপুক পাতয় কিনো অলপ অলপকে দি আছে একেলগে নাথাকিব আঁতোৰ আছে যাবা এই ঘণ্টা কৰি আছে ভলা দা আখেৰ ওলা কাপোৰ দিব লাগিব ইমান হাল্লা নকৰিবি ৰ তই এই দি দিচোন দা কেনে পাইছা থালি দিছো না তো এই বৰ কইনাই সেৱা এটা কৰ ৰাইজৰ কাৰণে দেই জয় কৃষ্ণ বোলে হৰি বল হৰি বল হৰি বল জয় কৃষ্ণ ৰাম বোলে হৰি বল এই হ'ব দে এই হলকান্তে যাম দে আমি এই ঘৰক লগি যাবা আৰু যা দৰা কইনা বাপু তুমি নামটো শুদ্ধ কৰি দিয়াচোন এইটো ল ডাকাৰে লা ভলা আৰু কইনাটোৰ নাম কৰিবা দূৰ গটাৰে গা দুৰ্গা হৰি বোলা হৰি হৰি কলা চালানি পিন্ধিলা কলা কলা বুলি কলা চালানি পিন্ধিলা কলা কলা বুলি কলা দৰাৰ গুৰিত মাই নবহু চিৰি কলা দৰাৰ গুৰিত মাই নবহু বুঢ়ী তিতেৰ পৰা যি খিচি আছিল ইতা চাও ইতা নিলো না ঐ ৰ কিয়ে ইমান টাইম বহিলো ড্ৰাইভাৰ ক'ত গৈছি মাতে না নাকি লৈ আহোঁ তো ড্ৰাইভাৰটো বহি আছা এই কইনা যাবা লগা হৈছে বেছিকে খাই লৈছা নাকি সেই মাল কাই খাই যো যাই যো তই কহে যা গাড়ী চলহে আছে গাড়ী চলাব পাৰিবি না নৰা ভালকে গাড়ী মই চলাম হলি ভাই কইনা নে কথা ৰিক্সৰ কথা আছে না তই মোক কিবাকে ধৰি নি বহে দি তাৰপিছত চাবি উৰে লৈ যাম গাড়ী যাও হাল্লা কৰবা নেকি তই হাঁহি থাকলি মুঠতে এনে চাওক
নমস্কাৰ যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়ালৈকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইবাৰ আমাৰ অলপমান সাউণ্ডটোৰ প্ৰব্লেম হৈছে সেইকাৰণে আমি দুখিত দেছো